হাই ফ্ৰেণ্ডছ, আজি মই ওলাইছোঁ ৰঘুপতিৰ টিকেট কাটিবলৈ। অকশ্যন চাওঁ ৰঘুপতিৰ টিকেট যিহেতু হাবত চাম। এয়া হাব, এইটোৱে হৈছে হাব। এতিয়া মই এক কাউণ্টাৰ পালোঁ। এয়া চাওক কাউণ্টাৰত মানুহ ভিৰ, অৰ্থাৎ ৰঘুপতিৰ। এয়া চাওক মোৰ নম্বৰ আহি গ'ল, মই কৈছোঁ টিকেট কাটি আছে মোৰ। এনেদৰে টিকেট কাটিছে, চাওক এনেকুৱা টিকেট দিছে মোক। 3টা লৈছোঁ, 400 টকা লৈছে। আমি 3জন চাম, এনেকৈ ওলাই আহিলোঁ। যিহেতু ৰাতি 8টা বজাত মই টিকেটটো এতিয়াতে কাটি দিলোঁ, নাপাম বুলি। যিহেতু চিম্পুল ভাৱত ওলাইছোঁ, ওচৰতে মলটো। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক চাই যাওঁ। যিহেতু শ্ৰী ৰঘু আছে, শ্ৰী ৰঘুপতি আৰম্ভ হ'ব 8টা 45। দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক নতুন চিনেমা চাইছোঁ যিহেতু আমি আহিছোঁ এতিয়া ৰঘুপতি চাম। অসমীয়া চিনেমা ফেমাছ হ'ব লাগে, আমি নাচালে কোনে চাব? কথাটো এনেকুৱা। কাউণ্টাৰ আমি যিহেতু টিকেট লৈছোঁৱে, অলৰেডি কাটা হৈছে। এনেকৈ যাওঁ আমি। যিহেতু এইটো গেটটো যিহেতু চাই আছোঁ দি মেইনলি ময়ো নতুনকৈ এইটো হলত চাই পোৱা নাই। এইটোৱে গেট, অৰ্থাৎ দি এনেকৈ সোমাব লাগে। ক'ত আছে চাইছোঁ আৰু মানে যিহেতু ময়ো নাজানো ক'ত আছে। এয়া চাওক মানুহবিলাক গৈ আছে লিফ্টত গেলি, এনেকৈ ময়ো যাই আছোঁ। সেই পাইছোঁ দিয়ক, এই চাওক চিৰি, যিহেতু ইণ্ডিয়ান লগ ইয়াতেও যাব অলপ। এয়া লিফ্টক মাতিছোঁ, লিফ্টত যাম। চাওক আজি ৰঘুপতি তামান চাওঁ। চাওক লিফ্টৰ পৰা ওলালোঁ, এনেদৰে আহিছোঁ। চাওক হলটোৰ ভিতৰে ইমান ধুনীয়া পৰিৱেশ। যিহেতু মেইনলি আজি ৰঘুপতি চাম আৰু ভালদৰে চাম আৰু মানে চাওক এই পাই গ'লোঁ গেট। এইটোৱে হৈছে গেট, অৰ্থাৎ ইয়াত টিকেট। এয়া চাওক টিকেট দিছোঁ 3ৰো, অৰ্থাৎ 3ৰো টিকেট লৈছোঁ। চাওক 3ৰো লৈছে। আমি এনেদৰে সোমাইছোঁ, এনেদৰে সোমাওঁ। এয়া চাওক ভিতৰে সোমাই গ'লোঁ। চাওক এইটোৱে হৈছে হোল। যিহেতু হোলৰ ভিতৰে পোহৰ বেছি নাই, আন্ধাৰ। চাওক আন্ধাৰ, যিহেতু পোহৰ আছে, পোহৰ মানে সিমান পোহৰ এটা নাই। বহুত আন্ধাৰ হয়। এয়াই হৈছে মানুহ, যিহেতু কম মানুহ সোমাব, অলপ টাইম লাগিব। মেইনলি মই বহি লৈছোঁ। চাওক চিটটোত মজা লাগে আৰু চিটটোত বহি ধুনীয়া আৰু চাওকচোন। ইয়াত খালী আছে, মানুহ মানে অহা নাই, আমি আগে আছোঁ। যিহেতু অলপ টাইম লাগিব। চাওক এইখনে হৈছে পৰ্দা। 2 নম্বৰ চিটত গৈছোঁ। এইবোৰ লাগি আছে চিনেমা, মানে কি হয় চিনেমা দিয়কচোন। ৰঘুপতি অসমীয়া চিনেমা চাব লাগে আচলতে। প্ৰত্যেকটো অসমীয়াই চাব লাগে, চাব লাগে। আমি পিছা পৰা লৈছোঁ। এইটো মানে সৰু খাবাৰী বহিব পাৰি, কেণ্টিন খাব পাৰে। খাব পাৰি আৰু খাব লাগিব, অলপ পিছত খাব আছোঁ। এনেকুৱা আৰু বহুত ভাল লাগে, এনজয় কৰিম আৰু এনজয় কৰিব আহিছোঁ। মনত গাড়ী দিছিলোঁ লোৱাৰ কাৰণে মজা আৰু আহক। বেছি দেৰি নকৰোঁ, যিহেতু চিনেমাখন আৰম্ভ হৈছে, অৰ্থাৎ টাইম হৈছে। যিহেতু টাইম হৈ গৈছে, এয়া চাওক মানুহ হৈছে আৰু আধা আধি আহি আছে। কিছু কম হৈছে, তথাপিতো হ'ব। অলপ চিনেমাৰ এডভাৰটাইজসমূহ চাওঁ, মানে যিটো বহুত মজা লাগিছে। অলপ শেষ হ'ল, চাওক মানুহবিলাক হাল্লি হৈছে, আধা আধি উঠি গ'ল। বহুত মজা লাগিল চাই কেনে। ৰঘুপতি মজা, আৰু যদি এনেকুৱা চিনেমা কৰে অলপ। কেনেকুৱা লাগিছে? মজা। আমি ওলালোঁ, কেনেকুৱা লাগিছে? মজা, এনেকুৱা চিনেমা অসমীয়া আৰু হ'ব লাগে।
বহুত চাপৰ্ট কৰোঁ গাঁৱৰ ল'ৰাবোৰো এনেকৈ ওলাই আহিব লাগে বহুত ধুনীয়া হৈছে চিনেমা